নহয় ছাৰ, মই ঢুলীয়াহে। অঁ নাই নাই গম পাইছোঁ, কেছটো কি? কি হ'লে? একো নাই। কেছটো কি? কি হ'ল আগত ৰৈ দিছ কিয়? আপোনাৰ মনোযোগটো ভাগি ভাগি গৈছে যে সেইটো কাৰণে। নাই কি হ'ল কেছটো? ছাৰ মানে বিহু ক'ত শিকিছিলা? বিহু সম্ৰাজ্ঞী মানসী চৌধুৰীৰ বাইদেউ তাত। বঢ়িয়া, ময়ো এসময়ত ষ্টেজৰ তক্তা ফালি থৈছো বুজিছা। তাৰ পিছতে চাকৰি পাইছে মানে। ভালেই হ'ল দিয়ক, মাইকী মানুহে এনেও কাঠমিস্ত্ৰী কৰিলে ভাল নেদেখি। কোনে কাঠমিস্ত্ৰী কৰিছিল? কেলে আপুনি? মই কেতিয়া ক'লো মই কৰিছিলো বুলি? আপুনি দেখোন এইমাত্ৰ ক'লে ষ্টেজৰ তক্তা ফালি থৈছো বুলি।